নমস্কাৰ বন্ধুসকল, আপোনালোকক এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধুসকল, আপোনালোকে চাই আছে চুঙা চাই খুপা। বন্ধুসকল, এটা গুড নিউজ আপোনালোকক দিবলৈ বিচাৰিছো, কাৰণ গুড নিউজটো হৈছে মোৰ কাৰণে বহুত ডাঙৰ নিউজ। আৰু মোৰ চেনেলটো 1.5 মাহত আপোনালোক মনিটাইজ হৈ গ'ল। আৰু মনিটাইজ হোৱাৰ কাৰণে একমাত্ৰ আপোনালোকে যদি মোৰ ভিডিঅ' নোচোৱা হ'লে মোৰ চেনেল মনিটাইজ নহয়। আৰু সেইবাবে সকলোকে ধন্যবাদ, থেংক ইউ ছ' মাছ। বন্ধুসকল, আপোনালোকে যি মৰম দি আছে, আশা কৰোঁ ভৱিষ্যতেও তেনেকুৱা মৰম দি থাকে। আৰু আপোনালোকৰ ছাপোৰ্টৰ বাবে মোৰ চেনেলটো 1.5 মাহতে মনিটাইজ হৈ গ'ল। আৰু যি দুটা আপোনাৰ ষ্টেপ থাকে 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 watch time কমপ্লিট কৰিব লাগে। মোৰ 1.5 মাহৰ ভিতৰতে কমপ্লিট হৈ গৈছে। আৰু চেনেলো মোৰ ৰিভিউ পঠিয়াইছিলোঁ, ৰিভিউ কৰি থোৱাৰ পিছতো আৰু তেওঁলোকে একচেপ্ট কৰিছে। আৰু সকলোখিনি একমাত্ৰ আপোনালোকৰ কাৰণে হৈছে। আৰু আশা কৰোঁ ভৱিষ্যতো যি এতিয়া মৰম দি আছে, ভৱিষ্যতো মৰম দিব। মাজতে অকণমান আপোনালোকৰ ছাপোৰ্টটো কমি গৈছে। ছাপোৰ্টবিলাক কমি গ'লে আমাৰ মাইণ্ডবিলাক নিগেটিভ হৈছে। আৰু আমি যি ভিডিঅ' বনাওঁ, একমাত্ৰ ৰ'ষ্টিং ভিডিঅ' হৈছে একমাত্ৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে বনাওঁ। কোনো যাতে যে অন্তৰত দুখ নাপায়, আৰু আমি কাকো দুখ দিবলৈ চেষ্টা নকৰোঁ। আৰু সদায় আমি হাঁহি ধেমালি কৰি থাকোঁ। আৰু হাঁহি ধেমালি আৰু যিমান পাৰোঁ আপোনালোকক সময় থাকিবলৈ চেষ্টা কৰোঁ সদায়। আৰু যিমান পাৰোঁ সময় থাকিম। আৰু আশা কৰোঁ আপোনালোকে ভৱিষ্যতো যে মোৰ ভিডিঅ'বিলাক চাই আৰু কমপ্লিট চাই স্কিপ নকৰিব, ভিডিঅ'বিলাক সম্পূৰ্ণ চাব। আৰু কেতিয়াবা যদি কিবা ভিডিঅ'ত কোনোবাই কিবা দুখ পাইছে, আমাক কমেণ্টত জনাই দিব যে মোৰ ভিডিঅ'টো আমুক হৈছে। আমি চেষ্টা কৰিম আপোনালোকক দুখ নিদিয়াৰ চেষ্টা কৰিম সদায়। যিমান পাৰোঁ আপোনালোকক দেখুৱাই থাকিম সদায়, নিজেও হাঁহি থাকোঁ, আপোনালোকক সময় থাকিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'বিলাক সদায় চাব। কেনেকুৱা লাগে ভিডিঅ'বিলাক কমেণ্টত জনাব। আৰু যিমানখিনি হৈছে আজি আপোনালোকৰ কাৰণে হৈছে। আৰু মোৰ সকলো ইউটিউব পৰিয়াললৈ সকলোকে ধন্যবাদ। আৰু আশা কৰিছোঁ আপোনালোকে যাতে সদায় বন্ধুসকল, যেতিয়া এটা ইউটিউব চেনেল এজনে খোলে, আৰু ইউটিউব চেনেলটো কমচে কম আপোনাৰ 1 বছৰ বা 2 বছৰৰ ভিতৰত মনিটাইজ হয়। কিন্তু আপোনালোকে যি মৰম দিছে, মোৰ 1.5 মাহত কমপ্লিট হৈ গৈছে। বহুত ভাল লাগিছে 1.5 মাহত কমপ্লিট হৈ যোৱাৰ বাবে। আৰু ভৱিষ্যত যিমান পাৰোঁ আপোনালোকক সহায় থাকিম। তো আজিলৈ মোৰ ভিডিঅ' ইমান আছিল। জয় অসম।